আগলৈ আৰু যাতে উন্নতি হওক তাই কামনা কৰিছোঁ। এই ধৰণে প্ৰতি বছৰে যাতে সকলোৱে মিলিজুলি এই আমাৰ অনুষ্ঠানভাগি সকলোমন্ত্ৰী কৰে মই তাই কামনা কৰি অনুষ্ঠানটো কৰা হৈছে, এইবছৰো কৰা হৈছে, বহুত ভাল লাগিছে। ল'ৰা ছোৱালীবোৰ যাতে শিক্ষা হওক, পঢ়া শুনা ভাল হওক, সেইটোৱে মই কৈছোঁ। আৰু তেওঁলোকে বাইদেউ ভাগি আজি মাঘৰ বিহু উপলক্ষে আমাৰ মানে 4-5 বছৰমান হ'ল এই ভাল লাগিছে। খেলিবলৈ আগ্ৰহ কৰে, খেল ধেমালি খেলিবলৈ এই খেলত আকস্মিক প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, আজিকালি ল'ৰা ছোৱালীবোৰ বহুত উন্নত হৈছে। সেই হেতুকে আমাৰ ল'ৰা ছোৱালীবোৰ আগুৱাই নিবলৈ এনেকৈ এখোজ দুখোজকৈ আগুৱাই নিব লাগে। প্ৰতিযোগিতা কৈ গৈছে আজি বৰ ভাল লাগে, এনেকুৱা আগলৈকে হওক সেইটোৱে ভাবিছোঁ। আৰু এই উঠি অহা প্ৰজন্ম খেলা ধূলাটো বৰ ডাঙৰ বস্তু, পঢ়া শুনাৰ লগতে বুজিছানে? তোমালোকে সদায় খেলা ধূলাত নিজৰ স্বাস্থ্যৰ কাৰণে ভাল। ভোগালী বিহুৰ প্ৰাকখনত ইয়াতে মানে যিটো অনুষ্ঠান লোৱা হৈছে বা প্ৰতি বছৰে কৰা হৈছে, সেইটো খুব সুন্দৰ এটা পদক্ষেপ। আৰু যিহেতু আমাৰ মানে কি এনেকৈ নিৰ্দিষ্ট চবৰে কামৰ কাৰণে আমাৰ মানে কি সময়ৰ অভাৱ যদিও আমি খন্তেক যিমান সময় পাৰিছোঁ আমি ইয়াত দিছোঁ। এইটোৱে আমাৰ এটা ইউনিটি। আৰু বেলেগকেতো মানুহ ওলাই আহিবলৈ সময় নাই, গতিকে এইবোৰতে যদি আমি অলপ সময় দিওঁ, গতিকে আমাৰ ইউনিটি একতাটো দৃঢ় হ'ব। এইটোৱে খুব ভাল হৈছে। পঢ়া শুনাৰ লগতে মানে খেলটো বহুত গুৰুত্বপূৰ্ণ হৈ গৈছে। গতিকেলৈ পঢ়া শুনাৰ লগতে যদি খেলটো সমানে যদি যোৱা হয়, স্বাস্থ্যৰ লগতে আজিকালি ভৱিষ্যতো আছে। গতিকেলৈ সমানে ইয়াক আগ্ৰহ প্ৰদান কৰি যদি আগবাঢ়ি যাব পৰা হয়